শুনিছোঁ আমাৰ ৰবিনে বিয়া পাতিলে। মইতো তাকে শুনিলো সেই বিয়া পাতিলে বোলে। সময়ত বিয়া পাতি লোৱাটোৱে ভাল। সি ভালে কাম কৰিলে, আমি আৰু বৰলা হৈ থাকিলো। সি বোলে আকৌ ঘৰ জমাই আছে। আৰে কিয় নাথাকিব, ছোৱালীজনী মাক দেউতাকৰ একমাত্ৰ সন্তান আৰু যিহে ধনী। সেই সৌভাগ্যৰ আমাৰ ক'ত, আমি আৰু ক'ত পাম তেনেকুৱা ছোৱালী। এপাক লগ ধৰি এটা খবৰ শুনি লওঁ, কোনোবা ছোৱালী আছে নেকি তাৰ চকুত। বন্ধু ঠিকেই কৈছা, বহুত দিন হলে লগো পোৱা নাই। ঘৈণীয়েকে গিৰিয়েকক ডিঙি চেপি মাৰিলে। ঘৰ জমাই অত্যাচাৰ সহ্য কৰিব নোৱাৰি আইনৰ আশ্ৰয় ললে। হায়ৰে কি যে দিন আহিল, মোৰো চাগে তেনেকুৱাই অৱস্থা হয় নেকি। জোঁৱাই, কি কৰি আছা? নাই দেউতা, এনে পেপাৰখন পঢ়ি আছো। পেপাৰ পঢ়ি থাকিলে নহ'ব নহয়, বজাৰখন কোনে কৰিব? বজাৰখন কৰি লৈ আহা। বজাৰ কৰিবলৈ বেলেগ মানুহ নাই নেকি ঘৰত? মই কি আপোনাৰ ঘৰত চাকৰ নেকি? ভাত কি মই অকলে খাওঁ নেকি? আপোনালোকে নাখায় নেকি? মই নোৱাৰিম বজাৰলৈ যাব। তোৰ লগত তৰ্ক কৰে মই নোৱাৰে, মই মাইনাক মাতি দিছো। মাইনা, মাইনা, শুনিছা জোঁৱাইৰ কথা? সি মোক কেনেকৈ ডাঙৰকৈ কথা কৈ আছে। এইবাৰ তোমাৰ মুখ বন্ধ হ'ব, মইতো নোৱাৰিলো নহয়। কি হ'ল দেউতা? মাইনা, শুনিছা তোমাৰ গিৰিয়েকৰ কথা? মই কেৱল ক'লো বজাৰখন কৰি লৈ আহা, ই মোক এনেকৈ ডাঙৰকৈ কথা কৈ আছে। কি তুমি দেউতা কি কৈছা? নাই মই মানে একো কোৱা নাই। দেউতা কোনোদিনে মিছা কথা নকয়। তই কিবা নহয় কিবা কৈছা, বজাৰখন কৰিবলৈ কৈছে, তাতে আকৌ কি হ'ল? নহয় মানে কি? তই বজাৰ কৰিবলৈ দিছে, তই বজাৰ কৰিব লাগিব। তুমি ঘৰ জমাই আছা, তোমাৰ ঘৰত মই নাই নহয়, মোৰ ঘৰতে তুমি আছা। বিয়াৰ আগত চব আলোচনা বিলোচনা কৰাৰ পিছতে বিয়া বহাইছে। এতিয়া আৰু তুমি এইবিলাক কাম নকৰো বুলি ক'লে হ'ব নেকি? ঘৰ জমাই আছা, ঘৰ জমাই দৰে থাকা। বেছি মুখ চলাবলৈ চেষ্টা নকৰিবা। ভাবি লোৱা তুমি বিক্ৰী হৈছা। কিহত যে আহি পৰিলো। কি মুখেৰে বৰাই কি কৈছা? নাই মোৰ সঞ্জনী, তোমাক আৰু কিবা ক'বলৈ মোৰ সাহস আছেনে? এতিয়া যোৱা বজাৰ কৰি লৈ আহা, সোনকালে বজাৰ কৰি লৈ আহা, ভাত খাবৰ ইচ্ছা আছে যদি। মই যেতিয়া ভালে কৈছো তেতিয়া যোৱাই ভাল আছিল, ইমান বৰ শুনাত কি? হয় দেউতা, আপুনি ঠিকেই কৈছে। তেনেহ'লে মই আহিলো। আপুনি বেয়া নাপাব দেই, তাৰ ফালৰ পৰা ময়ে ক্ষমা কৰিছো। নাই মোৰ আইজনী, মই আৰু ক'ত বিয়া পাম? তহঁত দুজনে মোৰ জীৱনত আছে, আৰু কোনো আছে? আইজনী, তোমাক এটা কথা কওঁ যে তুমি বেয়া নাপাবা। তুমি জোঁৱাইক এনেদৰে মোৰ সন্মুখত ডাঙৰকৈ কথা নকবা দেই। হ'ব দিয়া দেউতা। এইজন ৰবিন হয়নে? হয়চোন, মাতি পঠিয়াচোন। ৰবিন, কি হে ৰবিন, নতুন বিয়া পাতিছা আৰু মুখখন এনেকুৱা কৰি আছা কিয়? কিহৰ দুখ মনত? নাই ক'ত একো হোৱা নাই, এনে কিবা ভাবি আহিছো যে তাৰ কাৰণে মুখটো এনেকুৱা হৈ আছে। তোমাৰতো তামাম মস্তি না, কোনো টেনচনেই নাই। বন্ধু, মোৰ কোনো টেনচন নাই। মোৰ নিচিনা সুখৰ সংসাৰ আৰু কাৰ আছে? ঘৰ জোৱাই হৈ থকা মজাই বেলেগ নহয়। হয় বন্ধু, ঘৰ জোৱাই নিচিনা মজা আৰু পৃথিৱীত ক'ত আছে? ক'তো নাই। হয় বন্ধু, সেইকাৰণে আমিও ভাবিছো তোমাৰ চকুত যদি তেনেকুৱা ছোৱালী আছে আমাকো দিয়া। নাই বন্ধু, এতিয়া বিয়া পাতিব নালাগে, কেইদিনমান আৰু থাকা না। বন্ধু, নিজে দিল্লীৰ লাডু খাইছা নহয়, এইকাৰণে বেলেগক খাবলৈ বাধা কৰা। নহয় বন্ধু, খাবা। লাড্ডু খাবলৈ আৰু কোনোৱে মানা কৰিছে? খাবা, কিন্তু কেইদিনমান অলপ ধৈৰ্য ধৰাচোন। নাই বন্ধু, আমাৰ আৰু ধৈৰ্য নাই বুজিছে। মই আৰু এনেকুৱা ধনী ছোৱালী পালে লগে লগে বিয়া পাতি লম। বিয়া পাতিলে নহ'ব বন্ধু, তাত কেইটামান কণ্ডিশ্যন আছে, এই কণ্ডিশ্যন কেইটাও মানি ল'ব লাগিব। আৰে দোষ, এইবিলাক চিন্তা নকৰ বুজিছা, যিকোনো কণ্ডিশ্যন মানি ল'বলৈ আমি সাজু। এতিয়া মই আৰু কি ক'ম? কোনোবাই যদি মিঠাই আৰু তিতা খাব বিচাৰে তেনেহ'লে খাব পাৰা, মোৰ ক'বলগীয়া একো নাই।